হাই ফ্ৰেণ্ডছ, সকল কি খবৰ? সকলোৱে ভালে আছে চাগে। আৰু আপোনালোকে যদি ATM কাৰ্ডৰ পিন কোডটো পাহৰি গৈছে, কেনেকৈ ৰিছেট কৰিব সেই বিষয়ে মই আজি এই ভিডিঅ'টোত জনাম। আপোনালোকে স্কিপ নকৰাকৈ চাই থাকিব আৰু কেনেকৈ কি কৰিলোঁ আপোনালোকক মই ভালকৈ জনাব চেষ্টা কৰি আছোঁ। বলক। আপোনালোকে এতিয়া মেছেজ কৰিব লাগিব। মেছেজ কৰোঁতে আপোনালোকে এইটো লিখিব পিনটো আপোনালোকে বৰপৰা লিখিব লাগিব PIN। তাৰপিছত অলপ গেপ দিব। গেপ দিয়াৰ পাছত আপোনালোকৰ ATM নাম্বাৰ য'ত লাষ্টৰ 4টা নাম্বাৰ লিখিব। তাৰপিছত লিখি হোৱাৰ পিছত অলপ গেপ দিব। তাৰ পাছত আপোনালোকৰ পাছবুকৰ য'ত 11টা নাম্বাৰ দিয়া আছে তাৰ লাষ্টৰ 4টা নাম্বাৰ লিখি দিব। লিখি হোৱাৰ পাছত ওপৰত মোবাইলৰ ওপৰত 2 লিখা আছে, তাত এইটো নাম্বাৰ লিখিব আপোনালোকে 567676। তাৰ পাছত আপোনালোকে চেণ্ড কৰোঁতে আপোনালোকৰ ATM নাম্বাৰত যোনটো মোবাইল নাম্বাৰ দিয়া আছে সেই মোবাইল নাম্বাৰেদিহে আপোনালোকে চেণ্ড কৰিব। তাৰপিছত চেণ্ড কৰি হোৱাৰ পাছত আপোনালোকৰ ওচৰলৈ বেংকৰ পৰা এটা মেছেজ আহিব। মেছেজটোত লিখা থাকিব Your request has been successfully forwarded to bank. You will shortly receive the response from bank. তাৰ পাছত 2-3 মিনিট হোৱাৰ পাছত আপোনালোকৰ ওচৰলৈ আৰু এটা মেছেজ আহিব। সেই মেছেজটোত আপোনালোকৰ ATM কাৰ্ডৰ পিন কোড দিয়া থাকিব। সেই পিন কোডটো আপোনালোকে শ্বেয়াৰ নকৰিব। তাত লিখা থাকিব সেই মেছেজটোত আপোনালোকৰ Be aware, do not share this message. Your one-time PIN is set your new PIN at any state bank ATM within 24 hours. পেকেটত লিখা থাকিব বেংকিং পিন চেঞ্জ। আৰু এইটো পিন কোডটো আপোনালোকৰ 24 আৱাৰ্ছৰ ভিতৰত আপোনালোকে নতুন এটা আৰু পিন কোড নিজে বনাব লাগিব। তো আপোনালোকে এতিয়া ATM মেচিনলৈ যাব লাগিব। গৈ কেনেকৈ বনাব ব'লক আপোনালোকক অলপ মই দেখুৱাম। ATM মেচিনত গৈ আপোনালোকে ATMটোত সোমাই দিব। তাৰ পাছত অলপ ৰ'ব। তাৰপিছত ইয়াত অপশ্যন আহিব আপোনালোকৰ মাজত ইংলিছ বা হিন্দী। তাৰপিছত ইংলিছ মই চাৰ্চ কৰিলোঁ। তো ইয়াত 10ৰ পৰা 99ৰ ভিতৰত যি ৱৰ্ড নাম্বাৰ চাৰ্চ কৰিব। তাৰপিছত আপোনালোকৰ পিন কোডটো টিপি দিব যোনটো মোবাইলত মেছেজ আহিছিলে। তাৰ পাছত ইয়াত বহুত অপশ্যন আহিব। অহাৰ পাছত ইয়াত বেংকিংটো টাইপিং কৰি দিব। তাৰপিছত ইয়াত পিন চেঞ্জ বুলি আহিব, তাত টাইপিং কৰি দিব। তাৰপিছত এতিয়া নতুনকৈ আপোনালোকে পিন কোড বনাই ল'ব 4টা। আকৌ এবাৰ পিন কোড যোনটো আপোনালোকে নতুনকৈ বনাইছে সেইটো লিখি হোৱাৰ পাছত ATM মেচিনত ছাকচেছফুল দেখাব ATM মেচিনটোত। সেয়াই ইমানখিনি আছিল ভিডিঅ'। আপোনালোকে যদি ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ ৱাচিং মাই ভিডিঅ'।